হেল্ল' গাইজ গুড ইভিনিং আৰু কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ সকলোৰে খবৰ ভাল আৰু আপোনালোকৰ আশীৰ্বাদত মোৰ খবৰো বহুত বেছি ভাল আৰু আজি আহিছোঁ মানে বিশেষ এজনী বাইদেউৰ লগত কথা পাতিবলৈ আৰু বাইদেউ আমাৰ অসমৰ একদম ফেমাছ বাইদেউ আপোনালোক সকলোৱে চিনি পাই চাগে চিনি নোপোৱা কোনো নহ'ব তেনেহ'লে বলক গাইজ বাইদেউৰ লগত আমি ধুনীয়াকৈ অলপমান কথা পাতি লওঁ নে কি কয় আজি বাইদেৱে কৈছে যে আজি বাইদেৱে কেইটামান প্ৰশ্ন সুধিব আৰু মই উত্তৰ দিব লাগে মই বুলি নহয় অকল গোটেই অসমবাসীয়ে উত্তৰ দিব লাগে তেনেহ'লে গাইজ বলক আমি ধুনীয়াকৈ বাইদেউৰ প্ৰশ্নবিলাক কি আছে শুনি লওঁ আৰু তাৰ উত্তৰবিলাক দিবলৈ আমি চেষ্টা কৰিম নে কি কয় গাইজ বলক তেনেহ'লে ভিডিঅ'টোৰ মাজলৈ যাওঁ খাই লৈ কিনে বিচনাত আহিলে কি কৰিব মন যায় বাইদেউ মানে সঁচাটো কওঁনে এতিয়া মিছাটো কওক সঁচা কথাটো ক'বলৈ গ'লে বিচনাত অহাৰ পিছত 5 মিনিট এটা মই মোবাইল চাওঁ তাৰপিছতে মোৰ পুৰা ফিউজ কিছ কৰিব মন যায় হাক কৰিব মন যায় মোবাইল চাব মন যায় মোবাইল টিপিব মন যায় ফোনত কথা পাতিব মন যায় মিছ কৰিব মন যায় এক্স কৰিব মন যায় रुको जरा सबर करो बोला धक्का बुक्की नहीं নে কিছ কৰিব মন যায় নে হাক কৰিব মন যায় নে ফোন টিপিব মন যায় নে ফোন চাব মন যায় নে কি কৈছে আৰু আপুনি নে কোনোবাৰ লগত কথা পাতিব মন যায় মোৰ কিন্তু এইবিলাকৰ ভিতৰত এটা বস্তুও মন নাযায় মোৰ একো কৰিব মন নাযায় বিন্দাছ শুই থাকিব মন যায় মোবাইলটো চাই কিনে আপুনি যেনেকৈ মানে বিচনাত শুই অকল মোবাইলটো মানে আপোনাৰ বাইদেউ চাবলৈ মন যায় মোৰ তেনেকৈ একো চাবলৈ মন নাযায় মোৰ অকল চাবলৈ মন যায় আপোনাৰ নিচিনা কলংক নামৰ লিষ্টখনত থকা বোৱাৰীবিলাকৰ নাম আৰু কলংক নামৰ লিষ্টখনত থকা সেই ছোৱালীবিলাকৰ নাম অকল মই চাই ফুৰোঁ ফেচবুকত মই এনে টাইম ৱেষ্ট নকৰোঁ আপোনাৰ নিচিনা ধুনীয়া ধুনীয়া বোৱাৰীবিলাক আৰু আপোনাৰ নিচিনা ধুনীয়া ধুনীয়া ছোৱালীবিলাক মই বিচাৰি ফুৰোঁ ফেচবুকত 5 মিনিট এটাও মই এনে কাৰো ভিডিঅ' নাচাওঁ অকল ইনষ্টাগ্ৰামত আপোনাৰ নিচিনা মাল বিচাৰোঁ আৰু ফেচবুকত আপোনাৰ নিচিনা মালকেইটা বিচাৰোঁ আৰু সেই মালকেইটাক যেতিয়া টাইম পাওঁ তেতিয়া মই অকণ ধুই দিওঁ সেইখিনি হৈছে মোৰ মুখ্য কাম আৰু কি কৰিব মন যায় সেইটো কৰিব মন যায় যদি চাই কমেণ্ট কৰিব देखा आपने लापरवाही का नतीजा है समझ रहे हो ना আৰু একো কৰিবলৈ মন নাযায় আপোনাৰ নিচিনাকৈ গম পাইছে একো নকৰোঁ আৰু মই বাইদেউ আপোনাৰ নিচিনা চৰকাৰী মালকেইটাক চাই মই ভাল পাওঁ ৰাতি বেলেগ আৰু টাইম ৱেষ্ট নকৰোঁ বুজি পাইছেনে আৰু বেলেগ একো মন নাযায় আপোনাৰ নিচিনা চৰকাৰী মালকেইটাক চাইহে মোৰ বৰ বেছি ভাল লাগে আৰু আপুনি যেনেকৈ ফ্ৰীতে একেবাৰে মানে গোটেইখিনি দেহাটো যে অসমবাসীক যে দেখাই আছে যে আপুনি এনেকুৱা সস্তাতে মানে আপুনি দেখাইছে আৰু যেনেকুৱা সস্তাত আপুনি মানে নিজৰ দেহটো দেখাইছে এনেকুৱা সস্তাটো আমাৰ চৰকাৰী ৰেচন কাৰ্ডৰো মাল মানে ইমান নিদিয়ে একোটা পৰিয়ালক পূৰা হিচাপ কৰি চাউল দিয়ে এজন লোকক অকল 5 কিলো চাউলহে দিয়ে আমাৰ গাঁৱত কিন্তু আপুনিতো মানে তাতকৈও সস্তাত মানে গোটেইখিনি বস্তু দেখাই আছে আৰু এতিয়া আপোনাক যিহেতু ৰস কৰিছোঁ আপুনি যেনেকুৱা বনৰী তেনেকুৱা বনৰা কেইটামানৰ এতিয়া খুব গাত লাগে আৰু মোক বেয়া কমেণ্ট কৰে আপোনাৰ নিচিনা বনৰী কেইজনীক মানে মই যেতিয়া মানে অকণমান মানে দেখাই দিওঁ আপোনালোকৰ চৰিত্ৰবিলাক তেতিয়া সেই বনৰাবিলাকৰ গাত মানে বহুত বেছি বেয়া লাগে কাৰণ কিয় বনৰাবিলাকে বেয়া পায় বনৰাবিলাকে আপোনাৰ ভিডিঅ'বোৰ চাই খুব ইণ্টাৰেষ্ট লয় মানে বহুত কিবাকিবি চাগে বনৰাকেইটাৰ ফাইদা হয় আপোনালোকৰ মানে ভিডিঅ'বিলাক দেখিলে তাৰ কাৰণে যেতিয়া মই এই ভিডিঅ'বিলাক মানে এফবিত মানে পষ্ট কৰোঁ তেতিয়া সেই বনৰাকেইটাই মোক মেছেজ কৰে বেয়া কৰি বুজিলে মানে এই বনৰীকেইটাৰ ভিডিঅ' কিয় মানে আমি আপলোড কৰিব লাগে কিয় দেখাব লাগে অমুক তমুক মানে মোক আলবাল মানে কৈ থাকিব গতিকে আপোনাৰ নিচিনা বনৰীক যদি মই নেদেখাওঁ আপুনি ফেমাছ হ'ব কেনেকৈ বাৰু কওকচোন আপুনিতো ফেমাছ হ'ব ইমানখিনি কৰি আছে সেইকাৰণে আপোনাকো অলপমান ফেমাছ কৰিম বুলি ভাবিয়ে মই ভিডিঅ'টো বনাইছোঁ নে কি কয় বাইদেউ তেনেহ'লে বলক আপুনি এনেকৈ আগলৈকেও এনেকুৱা এটা চৰকাৰী মাল হিচাপে যিহেতু আপুনি পৰিগণিত হৈছে গতিকে আপুনি এনেকুৱা ভিডিঅ' বনাই থাকক আৰু জহৰ নামে গৈ থাকক বাকী মোৰ ফ্ৰেণ্ডসকল কোনে আছে সকলোৱে মোৰ পেজটো এতিয়ালৈকে যদি ফ'ল' কৰি দিয়া নাই তেনেহ'লে প্লিজ এটা ফ'ল' কৰি দিবা সকলোৱে আৰু এটা ধুনীয়া কমেণ্ট দি যাবা লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা ভিডিঅ'টো যিমান বেছি পাৰা তেনেহ'লে গাইজ আজিৰ কাৰণে সকলোকে বাই দিছোঁ বাকী জয় আই অসম